অ দেউতা অ বাপাই তই আহিলি অ দেউতা মই ৰাস্তাত দাদাক লাগ পাইছিলি নে দেউতা দেখিছিলোঁ তিনিআলিৰ ফালে ভাড়া লৈ গৈছে যা তেনেহ'লে এই তই হাত ভৰিখিনি ধুই তই কিবা অলপ খাই ল'গে যা তই দেউতা কিবা খালি নে মোৰ খোৱাটো হ'ব যা আগে তই খাই ল'চোন মই দাদা আহিলে খাম যা তই তোৰকেইটা খাই ল'গৈচোন হ'ব দে দেউতা এইজন হ'ল জোন এটা সহজ সৰল পৰিয়ালৰ এজন সহজ সৰল ল'ৰা যিয়ে ই ৰিক্সা চলাই কোনোমতে ঘৰখন পোহপাল দি আছে খুৰা এই বিস্কুট এক পেট দিবচোন কিমান হ'ল 35 জোন ভালে আছনে আছোঁ দিয়ক আপোনাৰ ভালে বলক ছাৰ আজি যেনেকৈ নহওক তাক ধৰিব লাগিব মই যিদৰে কওঁ তুমি সেইদৰে কৰিবা ঠিক আছে হেৰি আপুনি এতিয়া কি ভাবিছে কিবা এটা কৰক এইজন হৈছে হিতেশ বৰুৱা এখেত ৰঞ্জু বৰুৱা এওঁলোকৰ মাত্ৰ এটাই চিন্তা তেওঁলোকৰ ল'ৰা সন্তানটিৰ হেৰা মই তোমাক কোৱা নাছিলোঁ যে ল'ৰাক বেছি লাইনি দিবা পাৰা নহয় এতিয়া মজাটো কান্দা কাটা কৰি মোৰ ওচৰত একো লাভ নাই হেৰি আপোনাক মই হাত জোৰ কৰিছোঁ সি মোৰ একমাত্ৰ ল'ৰা আপুনি কিবা এটা কৰক যোৱা বছৰ সেই নিপেন দোকানীৰ ছোৱালীটো ধৰ্ষণ কৰি যিটো অৱস্থা কৰিলে মই বুলিহে তাক জেলৰ পৰা বচাই আনিছোঁ এইবাৰ কি সেই ছোৱালীজনী কিয় তেনেকুৱা কৰিব লাগে এইবাৰ মই তাক ৰেহাই নিদিম পুলিচ আহিলে মই তাক নিজে গতাই দিম পুলিচক ছাৰ আপুনি হয় আপোনাৰ ল'ৰা ঘৰত আছে হয় আছে আহক বলক ছাৰ সি এইটো ৰুমতে ৰমেন তাক লৈ আহা ছাৰ আপুনি আহি ভালেই হ'ল সি তাৰ কৰ্মকাণ্ডৰ বাবে মই ক'তো ল'ব নোৱাৰা হৈছোঁ কি কৰিব উপায় নাই বুজিছে সি যিটো কাম কৰিছে তাক আমি নিবই লাগিব মোক আপুনি বেয়া নাপাব আইনৰ কামখিনিতো আমি কৰিবই লাগিব ন ৰমেন তাক সোনকালে লৈ আহা তাক লৈ যোৱা গাড়ী এইজন হ'ল বিক্ৰম বৰুৱা হিতেশ বৰুৱাৰ একমাত্ৰ ল'ৰা তাৰ মাত্ৰ এটাই চিন্তা এটাই ধান্দা কেৱল মাত্ৰ ছোৱালী 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 আহকচোন বিক্ৰম বৰুৱাৰ সৈতে কিনো হয় এবাৰ চাওক গাড়ী লৈ এটা কাম কৰিব সন্ধিয়ালৈকে আপোনালোক দুয়োটা যদি পাৰে থানালৈ এপাক আহিব মই আহিছোঁ দাইটি দাইটি এটা ভাল খবৰ আছে নহয় কি ভাল খবৰ এই পাখণ্ড বিক্ৰম বৰুৱা যে আছে তেওঁৰ ঘৰত পুলিচ আছে গম পাইছনে নাই হয় নেকি মই কোৱা নাছিলোঁ ভগৱানে যে এদিন সুবিচাৰ কৰিব এতিয়া পাক মজাটো আহক বলকচোন খুৰা সেই পাখণ্ডটোৰ মুখখন ময়ো এবাৰ চাই আহোঁ বল চাই আহক আহক খুৰা বহক মা দেউতা হে মা দেউতা ক'ত নে মোক হেৰি বাবা হেৰি আহি ৰচোন ছাৰ আপোনাক মই হাত জোৰ কৰিছোঁ ছাৰ আপুনি কিবা এটা কৰিব নোৱাৰেনে চাওক আপোনাৰ ল'ৰাই যি ভুল কৰিছে তাৰ বাবে আইনী শাস্তি হ'বই লাগিব গতিকে মই একো কৰিব নোৱাৰোঁ আপুনি মোক বেয়া নাপাব ৰমেন তাক লৈ ব'লা মা দেউতা মোক বচক মোক জেলত যাব ভয় লাগে এটা ৰাস্তাত আপি জোকা ভয় নালাগে জেলত যাব ভয় লাগে বল
চালকটোক এই মই হ'ব হ'ব চাওঁ 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 এৰি দিয়া ব'লা বল 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 বিক্ৰমক দেখোন পুলিচে নিলে হেই আজি আমাৰ কাৰণে কিমান আনন্দৰ দিন নহয়নে বাৰু ইফালে মাজনী আহিব গুৱাহাটীৰ পৰা আৰু আনফালে বাবাও আহিব হোৱাহে তোমাৰ ল'ৰা সেই বিশ্বযুদ্ধ জয় কৰি নাহে নহয় সি জেলৰ পৰা আহিব বুজিছা নে জেলৰ পৰা হ'লেও কিন্তু তাক আপুনি একো নকব অ মাজনীক আনিব যাবনে আপুনি এতিয়া মোৰ সময় নাই তাইক কবা তাই এখন ভাড়া গাড়ী ঘৰলৈ লৈ আহিব পিছে এটা কথা গম পাইছনে নাই দাইটি এই পাখণ্ড বিক্ৰম বৰুৱা যে আছিল জেলত যে নিছিল সি হেনো আজি জেলৰ পৰা ওলাব কি সঁচাই আহিবই দে এইবিলাক ধনী ঘৰৰে মানুহ পইচা দিছে ওলাই আহিছে আপুনি ঠিকেই কৈছে পিছে তহঁতে বহ মোৰ ভাড়া এটা আছে মই যাওঁ ঠিক আছে যোৱাতে সেইজনী হ'ল জোনালী বৰুৱা হিতেশ বৰুৱা আৰু ৰঞ্জু বৰুৱানীৰ একমাত্ৰ ছোৱালী সৰুৰে পৰা তাই মমাহঁতৰ ঘৰত পঢ়া শুনা কৰিয়ে ডাঙৰ দীঘল হৈছে দাদা শুনকচোন ক'ত যাবানো তিনিআলিৰ পৰা অকণমান সোমাই যাব লাগে ব'লা উঠা মাজনীৰ ইমান দেৰি হ'ল এতিয়ালৈ আহিয়ে নাপালে হ'ব ইয়াতে ৰখাই দিব ঠিক আছে এইটোচোন হিতেশ বৰুৱাৰহে ঘৰ এইটো তেখেতৰে ঘৰ আৰু তেখেতৰ মই একমাত্ৰ ছোৱালী আগতে কিন্তু তোমাক ইয়াত দেখা মনত নপৰে মানে মই সৰুৰ পৰা মামাহঁতৰ ঘৰত থাকিয়ে ডাঙৰ হৈছোঁ আৰু তাতে পঢ়া শুনা কৰিছোঁ সেইকাৰণে ভাড়াটো কিমান হ'ল 4 টকা দিলে হ'ব দিয়া খুচুৰা হ'ব খুচুৰা নহ'ব গুগল পে নাই ঠিক আছে আপুনি এটা কাম কৰক আপোনাৰ নম্বৰটো দি দিয়ক মই আপোনাক পিছত লগ কৰি দি দিম ঠিক আছে মই আপোনাক ফোন কৰি দিম মা এয়া আহি গ'ল তোমাৰ ছোৱালী নাই মই আহোঁতে ঠিকেই আহিছিলোঁ কিন্তু যিখন ৰিক্সাত আহিছোঁ দাদাজনৰ লগত কথা পাতোতে পলম হৈ গ'ল যি নহ'লে তেওঁতো এজন মানুহ ন অ'কে এইবোৰ পিছত কথা পাতিম ফাৰ্ষ্ট মই ফ্ৰেছ হৈ লওঁ ঠিক আছে মাজনী মাজনী হেইয়া তুমি ইয়াতে মাজনী ক'ত তাৰ ভাতকেইটা খাই অলপ ৰেষ্ট লৈছে তোমাৰ ল'ৰা ক'ত কি ক'ত গ'ল কি লগত এটাৰ লগত আকৌ ওলাই গ'ল নহয় তাৰ স্বভাৱটো মানে সলনি নহ'ল নহয় জেলৰ পৰা আহিয়ে তাৰ আৰম্ভ হৈ গ'ল তাক মই কিমান বাৰ ক'লো যে মোৰ লগত থাক অকণমান সহায় হ'ব মোৰ নাই সি মোৰ কথা ক'ত শুনিব চলক দিয়াচোন সি এনেকে কিমান দিন চলে দেখা পাম নহয় মই বাপেকটো হৈ নিজৰ ল'ৰাটোক এনিটাইম গালিয়ে পাৰি থাকে অলপো দেখিব নোৱাৰে কোনো বাপেকে নিজৰ সন্তানক বেয়া নাপায় তাক কৈ থবা সি যাতে আগৰ সেই পুনৰ সেই কামবোৰ নকৰে বুজিছা মই কৈ থলো
ৰিক্সাৱালাজনকে এবাৰ ফোন কৰি চাওঁ। হেল্ল', হেল্ল' কোন ন? মই দিয়ক, সিদিনা যে আপোনাৰ ৰিক্সাত আহিছিলোঁ। আচ্ছা আচ্ছা, মোৰ মানে অকণমান বজাৰত যাব লগা আছিল, আপুনি আহিলে একেলগে পইচাটোও ল'ব পাৰিলে হয়। ঠিক আছে মই গৈছোঁ, তুমি অলপ টাইম ৰখি দিয়া। আহা, নালাগে, হ'ব দিয়া। আৰে আহাচোন। বহা। দাদা, কুৰ্তিটো দেখাবচোন। ভাল লাগিছেনে? এনেকৈয়ে জোনালী আৰু জোনৰ মাজত বন্ধুত্ববোৰ দিনে দিনে বাঢ়ি গ'ল আৰু বন্ধুত্ববোৰ লাহে লাহে প্ৰেমলৈ পৰিৱৰ্তন হ'ল। দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক এটাই গঢ় লৈ উঠিলে আৰু এদিন হঠাৎ কিয় ৰখিলা? এইখিনিতে এটা মন্দিৰ আছে, বহুত ধুনীয়া হয়, যাবা নেকি? যাব পাৰি। ব'লা তেতিয়াহ'লে। ব'লা। কিবা কোৱা। মোৰ লগত থাকি জানো তুমি কমফৰ্টেবল নহয়? নাই নাই, কিয় হ'ব? তেতিয়াহ'লে একো কিয় নোকোৱা? আৰে কোৱা অ'। নাই এনেই। তোমাৰ জানো মোৰ লগত থাকি ভাল নালাগে নেকি? কিয় নালাগিব? মোৰ কিন্তু তোমাৰ লগত থাকি বহুত ভাল লাগে। মোৰো তোমাৰ লগত থাকি ভালে লাগিছে, কিন্তু ব'লা এতিয়া, বহুত টাইমেই হ'ল। আবে এই জন্য হয় জানো বিক্রমক বল ধরানোর হয়তো বিক্রম কোন লগা আজি এক ধরিব লাগব কি বিক্রমর গল ধরে কোন লগা হেল্ল' বিক্ৰম। হা কওঁ, ক'ত আছ তই? মই এতিয়া চোকা কৰিম। শুন শুন, কি? সিদিনা যে তোৰ গলত ধৰিছিল, অঁ সেই ল'ৰাজনক তিনিআলি চকত এইমাত্ৰ দেখা কি পাইছোঁ। কওঁ বে? অঁ, লগত এজনী ছোৱালীও আছে। মই গৈছোঁ বে, তহঁতে ফ'ল' কৰছোন, আৰু সেই ছোৱালীজনীৰ লগত তহঁতে এনজয় কৰ। ঠিক আছে, এতিয়া ৰাখিছোঁ হা। মই গৈ আছোঁ। বিক্রমে যেটা অর্ডার দিছে আজি এত খুদাই নেরো বল 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 বল
সোণালী নিলিবি দেখ এৰি দে দেখ আৰে কি কৰিছে এইবোৰ প্লিজ মোক যাবলৈ দিয়ক প্লিজ 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 মোক যাবলৈ দিয়ক কি কৰিছে আপোনালোকে এইবোৰ প্লিজ মোক যাবলৈ দিয়ক প্লিজ মোক যাবলৈ দিয়ক কি কৰিছে আপোনালোকে এইবোৰ বল বল এতিয়া বিক্ৰমক খবৰটো দিওঁ ক'ত আছে তাক মাৰি পেলাই থৈ দিছো তাতে আছে আৰু ছোৱালীজনী সৌ তাত মই অৱস্থা কৰি আছো অ'কে এ ছোৱালী চাও দাদা তই ভণ্টি তই যে অকণমান আগত ল'ৰাকেইটা ইয়াৰ পৰা গ'ল সিহঁতক তই চিনি পাৱ নেকি সিহঁতে মোৰ লগত মোৰ সকলো শেষ কৰি দিলে অ' দাদা মই শেষ হৈ গ'লো অ' দাদা মই শেষ হৈ গ'লো মই এতিয়া জীয়াই থাকি কি কৰিব দাদা সকলো শেষ হৈ গ'ল দাদা মোৰ সকলো শেষ কৰি দিলে ব'লা ভণ্টি এতিয়া ঘৰলৈ ব'লা নাই 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 এয়া মই কি কৰিলো আজি মই নিজ ভণ্টি বেলেগৰ নাই 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 মোৰ জীয়ে থাকো অধিকাৰ নাই 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 নাই